নমস্কাৰ বন্ধুসকল জব কাৰ্ড থকা সকলে পাব 3600 টকা আৰু যিসকলে পিএম কিষাণ হয় সেই পিএম কিষাণ সকলে পাব 2000 কৈ টকা। সো এই টকাটো আপোনাৰ বেংক একাউণ্টত সোমাইছে নে নাই সো হেতু আপুনি কেনেকৈ চেক কৰিব। সো তাৰ কাৰণে আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক গোটেইখিনি প্ৰসেছ স্টেপ বাই স্টেপ দেখাই দিম। সো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকক। সো এটো চেক কৰিবলৈ হলে আপুনি আপোনাৰ মোবাইল বা ল্যাপটপৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব। মই ইয়াতে মোৰ ল্যাপটপৰ ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰি লৈছো। ওপেন কৰাৰ পিছত আপোনালোকে সাৰ্চ বাটনত টাইপ কৰিব PFMS বুলি আপোনালোকে সাৰ্চ কৰি দিব। সাৰ্চ কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা পেজ ওপেন হ'ব। সো আপুনি একদম ওপৰত ইয়াতে দেখা পাব, ইয়াতে লিখা আছে চাওক pfms.nic.in। সো আপুনি জাস্ট এইটো লিংকত ইয়াতে ক্লিক কৰি দিব। এইটো লিংকত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা এটা পেজ ওপেন হ'ব। সো আপুনি ইয়াতে দেখা পাব, ইয়াতে লিখা আছে চাওক নো ইউৰ পেমেন্টস বুলি। সো আপুনি জাস্ট ইয়াতে নো ইউৰ পেমেন্টস এইটো লিংকত ইয়াতে ক্লিক কৰি দিব। এইটো লিংকত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত আকৌ নতুন এটা পেজ এনেকুৱাকৈ ওপেন হ'ব। সো আপুনি ইয়াতে দেখিবলৈ পাইছে, ইয়াতে লিখা আছে চাওক বেংক, তাৰ পিছত ইয়াতে ইন্টাৰ একাউন্ট নাম্বাৰ, তাৰ পিছত ইয়াতে লিখা আছে চাওক ইন্টাৰ কনফাৰ্ম একাউন্ট নাম্বাৰ। সো আপুনি পিএম কিষাণৰ ৰেজিষ্টাৰ কৰোতে আপুনি কোনটো একাউন্ট নাম্বাৰ দিছিল সো সেই বেংকৰ নামটো আপুনি ইয়াতে লিখিব, অথবা আপুনি আপোনাৰ জব কাৰ্ডত কোনটো একাউন্ট দিছিল সো সেই একাউন্টৰ নামটো আপুনি ইয়াতে লিখি দিব। সো মই মোৰ গোটেই ডিটেইলছটো ইয়াতে বহুৱাই দিছো। সো মই যেহেতু ষ্টেট বেংকৰ একাউন্টটো দিছিলো সো তাৰ কাৰণে মই ইয়াতে ষ্টেট বেংকৰ নামটো ইয়াতে লিখি দিছো। ষ্টেট বেংকটো লিখি দিয়াৰ পিছত ইয়াতে দেখা পাব আপোনালোকে লিখা আছে চাওক ইন্টাৰ একাউন্ট নাম্বাৰ। সো আপোনাৰ একাউন্ট নাম্বাৰটো কি হয় সেই একাউন্ট নাম্বাৰটো আপুনি ইয়াতে বহুৱাই দিব। তাৰ পিছত ইয়াতে আপুনি আপোনাৰ একাউন্ট নাম্বাৰ আকৌ এবাৰ ইয়াতে বহুৱাই দিব। সো মই মোৰ একাউন্ট নাম্বাৰটো ইয়াতে বহুৱাই দিছো। একাউন্ট নাম্বাৰটো বহুৱাৰ পিছত আপুনি ইয়াতে দেখা পাব, ইয়াতে লিখা আছে চাওক ওয়ার্ড ভেৰিফিকেশন। সো আপুনি জাস্ট ইয়াতে এই ক্যাপচাটো ইয়াতে বহুৱাই দিব। ক্যাপচাটো বহুৱাই কিনে আপুনি জাস্ট ইয়াতে সেন্ড OTP অন ৰেজিষ্টাৰ মোবাইল নাম্বাৰ ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰত এটা OTP আহিব। OTPটো আপুনি জাস্ট ইয়াতে বহুৱাই দিব। OTPটো বহুৱাই কিনে আপোনালোকে জাস্ট ইয়াতে ভেৰিফাই OTPত ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আপুনি আপোনাৰ একাউণ্টৰ সম্পূৰ্ণখিনি ডিটেইলছ ইয়াতে চাব পাৰিব। ইয়াতে চাওক লিখা আছে স্কিম নেম। সো আপুনি কোনটো স্কিমৰ পৰা কোনটো পইচা পাইছে সো হবিক আপুনি ইয়াৰ পৰা চাব পাৰিব। সো আপোনালোকে ইয়াতে চাব পাৰিছে, ইয়াতে লিখা আছে চাওক মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল। সো যেটো আপোনালোকৰ জব কাৰ্ডৰ হয় সেই জব কাৰ্ডৰ টকাটো ইয়াতে সোমাইছে চাওক টোটাল কিমান টকা সোমাইছে ইয়াতে চাব পাৰিছে। ইয়াতে ষ্টেটাসটো আপোনালোকে ইয়াতে চাব পাৰিছে সাকসেস বুলি দেখাইছে আৰু কোনটো তাৰিখত সোমাইছে সো হবিক আপোনালোকে ইয়াৰ পৰা চাব পাৰিব। তাৰ পিছত ইয়াতে তলত আপোনালোকে ইয়াতে চাব পাৰিছে, ইয়াতে লিখা আছে চাওক প্ৰধানমন্ত্ৰী কিষাণ সম্মান নিধি যোজনা যেটো হয় সো এগ্ৰিকালচাৰৰ যেটো হয় সো ইয়াৰ কাৰণে সোমাইছে 2000 টকা। সেই টকাটো ইয়াতে সাকসেস হৈছে আৰু কিমান তাৰিখত পইচাটো সোমাইছে সো হবিক আপোনালোকে ইয়াতে ডেটটো চাব পাৰিছে। সো এনেকুৱাকৈ আপুনি আপোনাৰ জব কাৰ্ডত অথবা চৰকাৰী কিবা অনুদানৰ পইচা আপোনাৰ বেংক একাউণ্টত সোমাইছে নে নাই সো হেতু আপুনি এনেকুৱাকৈ চেক কৰিব পাৰিব। সো বন্ধুসকল আপোনালোকক দেখাবলগীয়া আজিৰ ভিডিঅ'টোত এইখিনি আছিল। সো ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'ৰ আপডেট সদায় পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।